এটা ভয়ঙ্কর চিঞৰ মই এটি লোহিতৰ বৰ্ষাত নিশা কটাইছো। সেই নিশা কিবা সংগীত শুনিছিলো। মই ক'ব নোৱাৰিম সংগীতটো সুৰীয়া আছিল নে কৰা হ'ল। হয়, সেইটো সংগীত নাছিল, আছিলে ভয়ঙ্কৰ নিশাৰ চিঞৰ। আৰ্তনাদৰ বৰ্ষাৰ টোপাৰে ছালত কৰা গধুৰ শব্দৰ লগতে মোৰ অতীতৰ কিবা এটা ভয়ঙ্কৰ চিঞৰ শুনিছিলো সেই কষ্টকৰ নিশা। আৰু চকু পানীয়ে তিয়াই তুলিছিল মোৰ দুগাল। মোৰ হৃদয়ৰ চিঞৰক যদিও বৰষুণে লুকাইছিল, তথাপি মোৰ যন্ত্ৰণাক লুকুৱাব পৰা নাছিল। সেই কষ্টকৰ সময়ত নাছিল কোনো মোৰ কাষত, মাথো মোৰ ছাৰ আৰু মই নিজকে লীন কৰি গৈ আছিলো সেই নিশাৰ নীৰৱতাৰ এন্ধাৰৰ লগত। সেই অতীতৰ অযুত বেদনা, সেই নিশাৰ নিযুত শব্দই মোৰ কান্দনক বাৰে বাৰে চকুৰ পতাত লুকাই ৰাখিছিল। সেই নিশাচৰ জীৱ কেইটিৰ চিৎকাৰ, সেই ধুমুহাত ফুৰি অহা পদূলিৰ বকুলৰ সুবাস আজিও পৰে মোৰ মনত। সেই দুখৰ নিশালৈ, সেই নিজান সময়লৈ, সেই নিজান